চাওঁতে চাওঁতে বহাগৰ বিহুটি পালেহিয়ে নহয়নে? এতিয়া এয়া বহাগ বুলি ক'লে প্ৰথমতে কপৌ ফুলজোপালৈ মনত পৰে নহয়নে? এই কপৌ ফুলজোপা মই ৰুইছিলোঁ, এইবাৰেই ৰোৱা হৈছে এজোপা। ৰোৱা হৈছে মানে আমাৰ যিটো ৰাস্তা হয়তো যিহেতু টুলেন আহি আছে, তাত ডাঙৰ ডাঙৰ গছ কাটি দিলে। আমাৰ ঘৰৰ ওচৰতে এজোপা এনেকুৱা গছ আছিলে, যিজোপা গছত মানে কপৌ ফুল বহুত, তেনেকুৱা এজোপা গছ কাটি পেলালে যিহেতু, আৰু তাৰ পৰাই কপৌ ফুলখিনি আনি মই ইয়াতে অলপমান ৰুইছিলোঁ। অলপমান বেলেগেও নিলে, কেইজোপামান আনিছিলোঁ, মোৰ আগতে আছেই, সেইকাৰণে মই অলপ কমকৈ আনিলোঁ। এতিয়া কপৌ ফুলখিনি আগতেই ৰোৱা আছিলে, এতিয়া আকৌ নতুনকৈ অকণমান এনেকৈ গোবৰ মাটি দি দিছোঁ। এইবোৰ কলি ওলাইছে অকণমানকৈ, আৰু ওলাইছে এইফালেও, সেইকাৰণে গোবৰ মাটি দি অকণমান তাৰ আৰ্দ্ৰতাটো বঢ়াই দিছোঁ। যিহেতু এইবাৰ ৰোৱা হৈছে, গতিকে শিপাবিলাক নতুনকৈ এই গছজোপাত ধৰিবলৈ পোৱাই নাই। এইজোপা ৰুই থোৱা আছে। মই এই গোবৰ পানী অকণমান দি দিছোঁ, ইয়াতে অকণমান গোবৰ পানী মাটি দি দিছোঁ। সজীৱ হৈ থাকক সিহঁতিও। এইফালেও আছে অলপ। এইজোপা আকৌ হেৰি, আমি ভাটৌ ফুল বুলি কওঁ, অলপ বেঙুনীয়া টাইপৰ ফুলে যে, অৰ্কিডজোপা বেঙুনীয়া টাইপৰ ফুলা অৰ্কিডজোপা যে, এইজোপাও বেলেগ গছ এজোপাত আছিল, ভাগি পৰি যোৱাৰ কাৰণে ইয়াতে ৰুই দিছোঁ। আৰু ইয়াকো মাজে মাজে এনেকৈ গোবৰ পানী দি আছোঁ। এইবাৰ ফুলে নে নুফুলে নাজানো, কিন্তু অৰ্কিডবিলাক যদি আপোনালোকে বেলেগ ধৰণে ৰুৱে, তেতিয়া অৱশ্যে মানে টাব বা তেনেকৈ ৰুলে বেলেগ ধৰণে অকণমান তাৰ কেয়াৰ ল'বলগীয়া হয়। কিন্তু এনেকৈ গছত লগাই দিলে বিশেষ কেয়াৰৰ প্ৰয়োজন নাই। সিহঁতে ইয়াৰ পৰা যিহেতু শিপাটো ইয়াত গছত হৈ যাব, আৰু তাৰ পৰাই সিহঁতৰ প্ৰয়োজনীয় খাদ্যখিনি লৈ লয়। সকলোলৈকে নমস্কাৰ জনাই মই বনশ্ৰী কুচেমাজি ইউটিউব চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। আজি দেওবাৰে ভিডিঅ'টি আৰম্ভ কৰিছোঁ। চাওঁ কি কৰিব পাৰোঁ, আপোনালোককো দেখাম অকণ। এল'ভেৰাজোপাও বহুত দিন হ'ল একো কৰিব পৰা নাই, সময়ৰ অভাৱ হৈছে, কেতিয়াবা থাকি যায়। এইবোৰ অকণমান চাফা কৰি মেলি দিওঁ, যিহেতু প্ৰয়োজন হয়। এটা পুলি ওলাই গৈছে। আৰু এই পেলাই দিয়া গিটাৰ পৰা মই এতিয়া কিবা এটা কৰিম, পেলাই নিদিওঁ আৰু এইবোৰ বস্তু পেলাই দিওঁ, দিব নোৱাৰি। ঠিক আছে, ক্লিক কৰি দে, থৈ লওঁ মই। বাহিৰৰ কামকেইটা সামৰি এতিয়া ল'ৰাকণৰ কাৰণে অকণমান লোকেল মাংস বনাম। আমাৰ কাৰণে বেলেগকৈ বনাইছোঁ, আৰু তাৰ কাৰণে এই কেইপিচ মাংস এনেধৰণে থৈ দিছিলোঁ, আৰু এতিয়া তাৰ কাৰণে কেনেকৈ বনাম আপোনালোকক দেখাম। আপোনালোকেও ঘৰত থকা সৰু ল'ৰা ছোৱালীক বনাই দিব পাৰে, বা ডাঙৰেও এনেধৰণে খাব পাৰে। আমিও খাওঁ এনেধৰণে কেতিয়াবা। এয়া এনেধৰণে গোল গোলকৈ কাটি লোৱা পিঁয়াজ দি দিছোঁ। পিঁয়াজ বেলেগ ধৰণেও কাটিব পাৰে, মই এনেধৰণেই কাটি দিলোঁ। আদা নহৰু খুন্দি লৈছিলোঁ, অকণমান দি দিছোঁ।
মাংসখিনি অনুযায়ী আপোনালোকে দিব। মই প্ৰায় 1 চামুচ মানে দিছোঁ। বিশেষ একো মছলা ইয়াত ব্যৱহাৰ নকৰোঁ। এয়া অকণমান খাটি সৰিয়হৰ তেল ইয়াতে দি দিছোঁ আৰু অকণমান হালধি। এতিয়া এইখিনি গোটেইখিনি ধুনীয়াকৈ সানি ৰাখি দিম 2 ঘণ্টামানৰ কাৰণে। এয়া এইখিনি ধুনীয়াকৈ সনা হৈ গ'ল আৰু এতিয়া ৰাখি দিম। আৰু ই বাহিৰত কিবা খেলি আছে, তাক অকণমান চাই লওঁ। আৰু এলোভেৰাখিনি কাটিছিলোঁ যে সেইখিনিও চুলিত লগাই লওঁ কিবা এটা কৰি। বাবা মাটি খেলিছা? কি বনাইছা এইটো? এইটো ঘৰ। হা? এইটো ঘৰ। ঘৰ বনাইছা? এইটো বেডৰুম, এইটো পঢ়া ৰুম, এইটো পাকঘৰ, এইটো খোৱা ৰুম, এইটো মানুহ বহা ৰুম। এইটো বেডৰুম আৰু এইটো পঢ়া ৰুম। এইটো পাকঘৰ, এইটো মানুহ বহা ৰুম, এইটো ঘৰ। হয় নেকি? বা আৰু এইবিলাক কি বনাইছানো? এইবিলাক এইটো বাতি, এইটো বাতি, এইটো কাপ, এইটো কাপ। হয় নেকি? ধুনুকে খেলি আছা ন? খেলা এখন বে বা এখন দৰ্জা। আৰু হয়, এনেকৈ মাটি বালিৰ লগতো ল'ৰা ছোৱালীক অকণমান খেলিবলৈ সুবিধা কৰি দিব লাগে। তেতিয়া সিহঁতে সকলোবিলাকৰ লগতে মিলি যাব পাৰে। আজি দেওবাৰ দিনটোত সি এনেকৈ অলপ দেৰি খেলক, তাৰপিছত ভালদৰে ধুৱাই পখলাই দিব লাগিব। এলোভেৰাখিনি ভাল চাই মই কাটি বেয়াখিনি পেলাই দিলোঁ আৰু এনেকৈ পানীত অকণমান দেৰিৰ কাৰণে তিয়াই ৰাখিছিলোঁ। এতিয়া জবা ফুলৰ সৈতে মিক্সিত পিচি চুলিত লগাই ল'ম। আৰু যিখিনি এলোভেৰা মোৰ গছজোপা চাফা কৰোঁতে ওলাইছিলে সেইখিনি মই মূৰত লগাই ল'লোঁ মিক্সি দি। এনেই চুলিখিনিতে লগাই থৈছোঁ কাৰণ অকণমান ভাল। প্ৰায় 1 ঘণ্টামান ৰখাৰ পিছত চুলি ধুই আহিলোঁ আৰু এতিয়া মাংসখিনি বনাম বুলি ভাবিছোঁ। মাংসখিনিও হৈ গ'ল, এইবিলাক ঠিক ঠাক কৰি থোৱা প্ৰায় 1-1.5 ঘণ্টা হৈ গ'ল। কেতিয়াবা ৰাতিও মই এনেকৈ মেৰিনেট কৰি থৈ দিওঁ আৰু ৰাতিপুৱা বনাওঁ। এইফালে কুকাৰ গৰম হ'বলৈ দি থৈছিলোঁ। গৰম হোৱাৰ লগে লগে তাত মেৰিনেট কৰা মাংসখিনি দি দিম। তাত কোনো ধৰণৰ তেল প্ৰয়োগ নকৰোঁ মই। এতিয়া মেৰিনেট কৰা মাংসখিনি অকণমান নিমখ দি দিছোঁ। আৰু এনেকৈ খন্তেক লৰাই থাকিম। আৰু লৰাই কুকাৰৰ ঢাকনখন এনেধৰণে দিম। আকৌ কুকাৰৰ ঢাকনখন এৰাই চাইছোঁ। এয়া এনেকৈ 2-3 বাৰ ঢাকনখন খুলি লৰোৱাৰ পিছত এটা আলু কাটি দি দিলোঁ। এনেকৈ ঢাকোন মাৰি লৰাই থাকোঁতেই মোৰ আলুবিলাক প্ৰায় আধা সিজা ধৰণৰ হ'ল। আধা সিজা মানে পূৰা সিজা নিচিনাই হ'ল। এয়া ভাগি গৈছে। আৰু এতিয়া মই ইয়াত গৰম পানী দি দিম। গৰম পানী জোখাৰে দি লৈ ঢাকনখন বন্ধ কৰি দিম আৰু 2-3টা চিটি আহিবলৈ দিম। মই গৰম পানী দি লগে লগে অকণমান কেঁচা ধনিয়া পাত দি দিছোঁ। আপোনালোকে ঢাকন চিটি মৰাৰ পিছত ঢাকনখন খুলিও কেঁচা ধনিয়া দি পৰিৱেশন কৰিব পাৰে। মই আগতীয়াকৈ দি দিলোঁ আৰু এতিয়া ঢাকন মাৰি 2-3টা চিটি আহিব দিম। আৰু হৈ গ'ল এইখিনি। ইয়াতে
এনেধৰণে বনালে মাংসখিনি খাবলৈ বহুত ধুনীয়া কোমল হয় আৰু সৰু ল'ৰা ছোৱালীয়ে খায়ো বহুত বেছি ভাল পায়। মছলাও বেছি দিয়া নহয়। আৰু এনেদৰে ভিডিঅ'বিলাক আগবঢ়াই যাবৰ বাবে আপোনালোকে মৰম দিব। ভিডিঅ'টি আজি ইমানতে সামৰিছোঁ। আৰু মোক ছাবস্ক্ৰাইব কৰা নাই যদি তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিছোঁ।